আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত অজু কেনেধৰণে কৰে, সম্পূৰ্ণ অজু সুন্নত তৰিকাত ইনশাআল্লাহ আপোনালোকক দেখুৱাম। প্ৰেক্টিকেলি ইয়াতে মই টেপত অজু কৰি আপোনালোকক দেখুৱাম কেনেধৰণে অজু কৰে, সম্পূৰ্ণ অজুটো কি ধৰণে কৰিলে সহি হয়, কেনেকুৱাকৈ সহি তৰিকাত অজু কৰিব পাৰে সেইটো আপোনালোকক দেখুৱাম। ইনশাআল্লাহ সকলোৱে ভিডিঅ'টো চাব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। ইনশাআল্লাহ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে অজুৰ মেইন ফৰজ হৈছে চাৰিটা। এটা হৈছে কপালৰ চুলিৰ গুৰিৰ পৰা ভুতুৰিলৈকে, এইটো কাণৰ লতিৰ পৰা ইখন কাণৰ লতিলৈকে সম্পূৰ্ণ মুখমণ্ডল ভালকৈ ধোৱা। ২ নম্বৰ হৈছে কিলাকুটিৰ ওপৰৰ পৰা দুইখন হাত ভালদৰে ধোৱা। আৰু ৩ নম্বৰ হৈছে ৪ ভাগৰ এভাগ মুখ মোচেক কৰা। আৰু ৪ নম্বৰ হৈছে দুইখন ভৰিৰ সৰু গাঁঠিৰ ওপৰৰ পৰা ধোৱা। কিন্তু মই আপোনালোকক সম্পূৰ্ণ অজু কেনেকৈ কৰে সেইটো দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব। আমি যেতিয়া অজু আৰম্ভ কৰিম, সৰ্বপ্ৰথমে দুইখন হাত সৰু গাঁঠিৰ পৰা ভালদৰে ধুই ল'ম আৰু আঙুলিৰ ফাকবিলাক ফিলাল কৰিম। আৰু অজু আৰম্ভ কৰাৰ আগত আপুনি বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়ি ল'ব। তো আমি এতিয়া অজু আৰম্ভ কৰিছোঁ। অজুত পানী কমকৈ খৰচ কৰিব, ভালদৰে ঘঁহি পিহি ভালদৰে ধুব। পানী খৰচ আমি কেনেকৈ টেপটো কমকৈ এৰি দিছোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। এয়া আমাৰ হাত ধোৱা হৈ গ'ল। দ্বিতীয় কামটো হৈছে আমি ভালদৰে 3বাৰ কুলি কৰি ল'ব লাগিব। যদি মেচৱাক আছে তেনেহ'লে আপুনি মেচৱাকেৰে ভালদৰে মুখখন মেচৱাক কৰি ল'ব। যদি মুখত কিবা থাকে তেতিয়াহ'লে চাফ হৈ যাব। আৰু যদি মেচৱাক নাই তেনেহ'লে আগনিৰ দ্বাৰা আপুনি ভালদৰে দাঁতকেইটা ঘঁহি ল'ব। তিনিবাৰ কুলি কৰা হৈ গ'ল। ইয়াৰ পিছত আমি নাকত পানী দিব লাগিব। 3বাৰ নাকত পানী দি নাকটো চাফা কৰিব লাগিব। নাক চাফা কৰোঁতে বাওঁ হাতৰ সৰু আঙুলিৰে নাকটো চাফা কৰিম। তাৰপিছত নাকটো শিকাৰি পেলাই দিওঁতে বাওঁ হাতৰ আঙুলিৰে ব্যৱহাৰ কৰিম। এবাৰ পানী দিলোঁ, নাকটো চাফা কৰিলোঁ, আৰু এবাৰ নাকটো চাফা কৰিলোঁ, তৃতীয়বাৰ পানী দিলোঁ, চাফা কৰিলোঁ। এতিয়া নাকত পানী দিয়া হৈ গ'ল। নাকত পানী দিওঁতে যাতে নাকত পানী অলপমান নাকৰ ভিতৰলৈ নৰম অংশলৈ নাকত পানী পৰি যায়। বহুত জোৰে নাটানিব, যাতে আকৌ বহুত জোৰত লাগি যাব। তাৰপিছত নাকত পানী দিয়া হৈ গ'ল। এইবাৰ আমি সম্পূৰ্ণ মুখমণ্ডল 3বাৰ ধুব লাগিব। ইয়াৰ পৰা কপালৰ চুলিৰ গুৰিৰ পৰা ধুতুৰিৰ তললৈকে, সোঁ কাণৰ লতিৰ পৰা বাওঁ কাণৰ লতিলৈকে সম্পূৰ্ণ মুখমণ্ডল ভালকৈ ধুব লাগিব। পানী কমকৈ ল'ম, কিন্তু ভালদৰে ধুই পিহি যাতে ক'তো শুকান নাথাকে। দাঢ়ি বেছি হ'লে আপোনালোকে দাঢ়ি খিলাল কৰি দিব। কম দাঢ়ি হ'লে তেতিয়াহ'লে প্ৰতিটো দাঢ়িৰ ঘূৰে ঘূৰে পানী পৌঁছাবলৈ চেষ্টা কৰিব। পানী কমকৈ ল'ব, কিন্তু ঘঁহি ঘঁহি ধুব। তিনিবাৰ ধোৱা হৈ গ'ল। এইটো সম্পূৰ্ণ মুখমণ্ডল ধোৱাটো ফৰজ। এতিয়া আমি ইয়াৰ পিছত দুয়োখন হাতৰ কিলাকুটিৰ ওপৰৰ পৰা ধুব লাগিব। কিলাকুটি হাত ধুওঁতে আমি পানী এইফালৰ পৰা বোৱাই দিব লাগে, কিয়নো আমাৰ নোমবিলাক এইফালৰ পৰা দিলে এনেকৈ লেপ খাই যায়। কিন্তু যদি আমি উল্টাকৈ দিওঁ পানী, তেতিয়া নোমৰ প্ৰতিটো নোমৰ ঘূৰে ঘূৰে পানী পৌঁছোৱাটো তেতিয়াহ'লে আৰু কোনো আশংকা নাথাকে। সেইকাৰণে এইখন হাতত পানী লৈ এনেকৈ দিব, তাৰপিছত ভালকৈ ঘঁহি ধুব। তাৰপিছত আকৌ পানী ল'ব, আকৌ এনেকৈ ঘঁহি ধুব। তাৰপিছত আকৌ পানী ল'ব, এনেকৈ ভালদৰে ঘঁহি ধুব। এখন হাত হৈ গ'ল। তাৰপিছত দ্বিতীয় হাতত পানী ল'ব, এনেদৰে ভালদৰে ঘঁহি ধুব। আকৌ এনেকৈ পানী ল'ব, আকৌ এনেদৰে ভালদৰে ঘঁহি
তিনিবাৰ হাতখন ধুব। এটা খিয়াল কৰিব, বহুতৰে অজু কৰোঁতে এই পিছফালটোও শুকান হৈ থাকে অজানিতে, সেইকাৰণে ভালদৰে এনেকৈ ঘঁহি ঘূৰাই ভালকৈ ধুব। হাত ধোৱা হৈ গ'ল। হাত এইখিনিৰ পৰা ধোৱাটো ফৰজ, 2 নম্বৰ ফৰজ। তাৰপিছত 3 নম্বৰ ফৰজটো হৈছে মূৰ মোচেক কৰা। সুন্নত তৰিকাত মূৰ মোচেক কৰিবলৈ হ'লে আপোনালোকে এই 3টা আঙুলি হাতত পানী লৈ এনেকৈ পানীটো পেলাই দিব, এই 3টা আঙুলি মিলাই ল'ব। তেতিয়া আপুনি মিলাই কিনে সন্মুখৰ পৰা পিছফালে লৈ যাব, এইটো এৰি দিব আঙুলি কেইটা, হাতৰ তলুৱাটো লগাই কিনে আকৌ চাইডটো মোচেক কৰি সন্মুখলৈ গুচি আহিব। যদি অসুবিধা হয় টুপিটো খুলিও ল'ব পাৰে। হৈ গ'ল, মূৰ মোচেক হৈ গ'ল। তাৰপিছত আপুনি চাহাদত আঙুলি লৈ গোটেই কাণৰ যিমানখিনি এই ভাঁজবিলাক আছে গোটেই ভাঁজকেইটা ভালদৰে এনেকৈ মোচেক কৰিব। তাৰপিছত এই বুঢ়া আঙুলি দুটা লৈ কিনে কাণৰ পিছফালটো ভালদৰে মোচেক কৰি দিব। হৈ গ'ল। লাষ্ট কাম আছে আপোনাৰ হাতৰ পিছ চাইডটো, এই আঙুলিৰ হাতৰ তলুৱাৰ পিছ চাইডটো লৈ কিনে পিছফালৰ গলটো মোচেক কৰি দিব। হৈ গ'ল। লাষ্ট এটা কাম আছে, এইটো হৈছে ভৰি ধুব লাগে। ভৰি ক'ৰ পৰা ধোঁ আমি? ভৰিৰ সৰু গাঁঠিৰ ওপৰৰ পৰা 3বাৰ ধোৱাটো সুন্নত আৰু এবাৰ ধোৱাটো ভালকে ধোৱাটো ফৰজ। এতিয়া এনেকৈ টেপটো এৰি ভালদৰে টেপত দি বাওঁ হাতখনেৰে সোঁ ভৰিখন ভালদৰে আঙুলিবিলাক খিলাল কৰি ভালদৰে ধুব, একদম সৰু গাঁঠিৰ ওপৰৰ পৰা। এখন ভৰি হৈ গ'ল। দ্বিতীয় ভৰিখন আকৌ সোঁ হাতখনেৰে বাওঁ ভৰিখন ভাল কৰি ধুব। আঙুলিবিলাক এনেকৈ খিলাল কৰি দিব। এইটো হৈ গ'ল। এতিয়া আমাৰ ইনশাআল্লাহ সম্পূৰ্ণ অজু হৈ গ'ল। অজু শেষ কৰি লগে লগে আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু, এই দোৱাটো সকলোৱে পঢ়িব। যিয়ে অজু শেষ কৰি উঠি এই দোৱাটো পঢ়ে তেওঁলোকৰ কাৰণে কিয়ামতৰ দিনা 8খন জান্নাতৰ দৰজা খুলি থোৱা হ'ব। তেওঁ যিখনেৰে ইচ্ছা সেইখনেৰে প্ৰৱেশ কৰিব পাৰিব। সুবহানাল্লাহ, বহুত ডাঙৰ আমল হয়। ইনশাআল্লাহ সকলোৱে বুজি পালে। যদি আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা অলপমান হ'লেও উপকৃত হ'ব বুলি ভাবিছে তেতিয়াহ'লে বহুতো ভাইয়ে অজু ভালদৰে কৰিব এতিয়াও জানা নাই, শিকা নাই, আৰু যিসকলে অজু ভালদৰে কৰে তেওঁলোকৰ কাৰণে মাশাআল্লাহ, আল্লাহ তেওঁলোকক আৰু আমলত বৰকত দিয়ক। আৰু সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'বিলাক মই আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। আৰু আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুকটো ফ'ল' কৰি ৰাখিব মোৰ ভিডিঅ'বিলাক এই ধৰণে পাই থাকিবৰ কাৰণে। আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।